চাইকেলখনৰ সন্মানটো ৰাখা নাই তাৰো সন্মান ৰাখা নাই নিলজ্জ লাজ নোহোৱা আহত গছ অ'কে কৃষ্ণ প্ৰভু পাৰ নহ'ব আজি দৌৰি আছে চাইকেলখন পিনাই আছে ডেকেথলন যোৱা নাই ঘৰতে টাইট কৰিছোঁ তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল বি নেচাৰ ভিউ এলিজাকটা ফ্ৰেছ ভিডিঅ'লৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি পুনৰবাৰ চাইকেলখন লৈ ওলাইছোঁ আৰু আজি আমি গৈ আছোঁ এটা অফ ৰোডিং প্লেচত য'ত আমাক লিড কৰিব লাডেনে আজি ইয়াত ফাটি আছে ইয়াত যাব মন নাই নতুন চাইকেল বোলে ইয়াৰ তো ৰাস্তাটো অলপ ডেঞ্জাৰ মানে বহুত ডেঞ্জাৰ ৰাস্তাত যাই আছোঁ আজি আমি এই জেগাটো আমি ক'ব কিয় নোৱাৰোঁ কাৰণ মানে গাঁৱৰ ভিতৰে হয় তো যদি আমাক দেখা দেখি যদি বেলেগ মানুহ আহে তে মানে অলপ বেলেগৰ প্ৰাইভেচি হেৰি হোৱাৰ নিচিনা হ'ব মানে আমি বেলেগৰ এই বাহিৰে ঘৰৰ বাহিৰেদি বাৰণ্ডাদি কাবাৰ বাচন ধোৱা ঠাই দি সেনেকৈ যোৱাৰ নিচিনা জেগা মানে কিছুমান তো চাই থাকক ভিডিঅ'টো গম পাব আজি আৰম্ভ কৰিছোঁ আজি ব্লগটো তো আমি এইটো ৰাস্তা দি যাম এনেকৈ সেইফালে এনেকৈ পাহাৰৰ কাণে এনেকৈ এইফালে ওলাই যাম মেইন ৰাস্তা আমি ইয়াৰ আগতে আৰু এদিন আহিছোঁ সেইদিনা যদি ভিডিঅ' কৰিব পাৰিলোঁ আৰু মজা হ'লে কিন্তু সেইদিনা কেমেৰা লৈ অহা নহ'ল গতিকে নোৱাৰিলোঁ এতিয়া অলপ পেচাপ কৰি লওঁ তাৰপিছত যাই আছোঁ নহ'লে মাজ ৰাস্তাত ওলাই গ'লে চেছ তো যাওঁ আমি ন এইখন লৈ যাব ওলাইছিলোঁ মই চৰি আৰম্ভ দি দিম আৰু দেই বলা ৰিচেণ্ট ৰাস্তাটোত শিল পেলাইছে তো অলপ সেই আৰু তো চাই থাকক বাকী এইখনটো M2 অলপ দিগদাৰ হ'ব বাট আমি চেষ্টা কৰিম সম্পূৰ্ণ মই পিছত আহিম তুমি আগুৱাই যাবা ৰ'বা মোতকৈ এইখিনি পাৰ হৈ ল অ' ভাই চাহাব এইখিনি কেনেকৈ যাওঁ ৰে মই নামিব লাগিব নেকি গৈছিলোঁৱে মই আৰম্ভণিতে গৈছিল নামি যাওঁ এইখিনি মই নোৱাৰিম এইখিনি গোটেই শিল পেলাইছে নেকি এইখিনিয়ে ন এনেই চাইকেল চলাওঁ পৰমে উঠাই আছ তই নাই এইটো উঠাব নোৱাৰা পৰমে তই যাই আছা দেখোন বে আমাৰ এটাই মাল আছে ইয়াতে অফ ৰোডিঙৰ নে কি হৰে তুমি আৰু মই ঠেলিব লগা হৈ গ'ল ফাৰ্ষ্টৰ পেজটোত এইটো অলপ টান আছে মানে এই শিলখিনি ৰিচেণ্ট পেলাইছে আৰু এনেকুৱা শিলত চাইকেল এইখিনিৰ পৰা এতিয়া চাব নেকি অ'কে এইখিনিৰ পৰা আমাৰ আচল অফ ৰোডিং আৰম্ভ সেইখিনিও আচলে আছিল পৰমে তই উঠি আহিছা বে ভাই ডেঞ্জাৰ দেখোন মই এখন বিটুইন হয় নন গিয়াৰ ক্ৰছ বাইক আজি এইখনৰো পাৰফৰ্মেঞ্চ দেখাম কি হ'ল ঐ চেইন পেলালা তুমি বিজুতি লাগিলে চেইন পৰিলে আমাৰ আহি যাব আহা য'ত চলো সোমাই গৈছোঁ আমি এই ৰুটটো দি মই পৰমেক ফ'ল' কৰিব পাৰিলে ভাল আছিল মই পৰিব খুজিছিলোঁ হৰে চেইন পৰি গৈছিল মাইনা চাবা তো কৈছোঁ নে মানুহৰ ঘৰৰ মাজে মানে কি মানুহৰ ঘৰৰ চোতালে যাব লাগিব অলপ আগৰ পৰা চাই থাকক আস্তে আহা চেইনৰ পৰা ইমান চাউণ্ড ওলাই আছে তোমাৰ আস্তে আহা হৰে আৰু চেইন পৰিল নেকি মোৰখনত ছাছপেনশ্যন নাই মেইন প্ৰব্লেম এইটোৱে বেলেগ কথা একো নাই বঢ়িয়া আমাক আকৌ জইন কৰিছে হৰে এইখিনিৰ পৰা ৰাস্তা শেষ মানে গাঁওখনৰ তো এইখিনিৰ পৰা আমি ৰাস্তা বিচাৰি যাব লাগিব ডাং খাই গৈছিল এক চেক ভাই চাহাব চৰাইৰ মাত শুনক চৰাইৰ মাত কি চৰাইৰ বা নাজানো চৰাইৰ মাত চাওক ভিউ চাওক প্ৰপাৰ অফ ৰোড জংঘলৰ মাজেদি সোমাই গৈছোঁ আমি সেইফালে চাওক প্ৰপাৰ এই ফিল্ডটোৰ কাৰণে একচুৱেলি এই ফিল্ডটো যাতে আপোনালোক সেই মাটিৰ গোন্ধ নপৰিলেই হ'ল খালি এইবোৰ চাই থাকোঁতে তো মজা MTB লাগে এইবিলাকত বাট তেও
हार मान नहीं मानने का बाबा लाडेনৰ আমাৰ MTB থাকিও সি নাহিল ভাবক হাই 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 চাওক এইখিনিৰ পৰা পিটনি এইফালে একো নাই আৰু আগত আছে আমাৰ ধাননি পথাৰ হাই এইবিলাকত আহিলে মাতগাৰ্ড খুলি থৈ দিব পাৰিলে ভাল নহ'লে শব্দ ওলায় তো এইখিনিৰ পৰা চাওক আমি পাই গ'লোঁ ধাননি পথাৰ মজা চাওক আমি পাহাৰতে আছোঁ এতিয়া পাহাৰৰ কাষে কাষে সেই মস্ত পাহাৰখন যে দেখা পাইছিলে তাৰ কাষে কাষে আহি আছোঁ আমি এতিয়া আৰু আমাৰ প্ৰায় 1-2 কিলোমিটাৰ এনেকুৱাই ৰাস্তা বেৰাৰ মাজে মাজে বেলেগৰ ঘৰৰ কাষে কাষে তো বাহিৰৰ দেশবোৰত যে দেখা পাওঁ আমি এনেকৈ অফৰোডিং কৰে ন মানে তো সেই ফিল্ডটো এদিন আমি আহি সুখ পাই গৈছোঁ ইয়াতে তো আপোনালোকক ভাবিলে আজি লৈ আহোঁ আমি তো এই পেটছটো অলপ ডেঞ্জাৰ আছে কুকুৰকেইটাই ভাবিছে কি আহিছে এইকেইখন হৰে কেনেকুৱা ফিলিং ৱাটাৰ ক্ৰছিং আছে আমাৰ এইখিনিৰ পৰা চাওক মজা হৰে হাইয়া ৱাটাৰ ক্ৰছিং এইখিনি অলপ ডেঞ্জাৰ আছে উঠাহে কথা লাডেনে যোৱাবাৰ এইখিনিতে পৰিছিল সেইকাৰণে সি এইবাৰ আহিব ভয় খাইছে মেইন কথা মানে পিকআপটো নাপালে অলপ দিগদাৰ হয় এইখিনি দাঙি লৈ যাব লাগিব চাইকেল ভাই সাহাব চাইকেলিঙৰ মজা সেইটো এইখিনিৰ পৰা আমি চাইকেল দাঙি লৈ যাব লাগিব বাট একো নাই নেকি পৰমে ভাল লাগিছে নে নাই এইখিনি নোৱাৰি আৰু দেই হা চেষ্টা দিবা নেকি এই বোকাত সোমাবা চাবা তুমি গ'লেতো ময়ো যাবই লাগিব আৰু নোৱাৰিবা পথাৰত চাইকেল চলাইছোঁ দেই তো এই ভইচটো আমাৰ এটা এই ভইচটোৰ আৰু আমাৰ এটা ষ্টৰি আছে আজি নকওঁ এই চাওক কোনফালে চাইকেল চলাই আছে আমি পথাৰেদি চলোৱাৰ মাথা মাৰিছোঁ হৰেক চোৱা পৰমে এটা আমি পথাৰেদি চলোৱা মাথা মাৰিছোঁ এটাই ভৈয়ামেদি চলাই গুচি গ'ল আই চালা এইফালে যাওঁ ভাই সাহাব এইখিনি দাঙি লৈ যাব লাগিব দেই চাইকেল এইফালে মানুহ ক্ৰছিং কৰাই টান আৰু চাইকেল ক্ৰছিং ভাই সাহাব ফিলিংছ ইয়া চাওক জয় শ্ৰীৰাম বলা উঠা আজি যাই পাবই লাগিব আহিয়ে পালোঁ নেকি আৰু আছে দূৰ আছে চলো পৰমে ৰছী এডাল সোমাই আছে প্লাষ্টিকৰ খুলি লোৱা সোমাইছিলে তোমাৰ চেইনত চাওক এইটো ফিল চাওক ইহে আমাৰ আছাম বিউটি আৰু ইয়াতে আমি কৰি আছোঁ আজি অফ ৰোডিং য়েছ আৰু মইতো ভাই ক্ৰছ ব্ৰিড লৈ অফ ৰোডিং গৈছিলোঁ মটৰ চটৰ চলাই দিছে কোনোবাই তো চাওক কোনোবাই ইয়াতে শুৱে ৰাতি গলা ৰাস্তাত ৰখিম মজা আজি জীৱনত সুখ পালোঁ সুখৰ সংজ্ঞা বিচাৰি আহিছিলোঁ যদি আপোনালোকৰ জানিব মন আছে চাইকেলিষ্ট যিসকলে চাই আছে এই পেজটো ক'ত আছে কমেণ্ট কৰক
এনে আমি নকওঁ ন পৰিৱেশ 5 টকাকৈ টিকেট দিব লাগিব আমাক তে এইটো এক্সপিৰিয়েঞ্চ দিম আৰু গুৱাহাটীত একদম নিচেই ওচৰত মানে এই এক্সপিৰিয়েঞ্চটো পাই যাব আপোনালোকে আমাৰ লগতে কণ্টেক্ট ৰাস্তাটো বেয়া যদিও আমি ফালনটো কিন্তু নাই ৰ অলপ যাই দিচোন আগত দি অলপ যায় মানুহে দেখাব চাওক 1 2 3 গো গাঁতত চাহিয়ে তুমকো ও এইটো ৰাস্তা নিজৰাৰ পৰা মুখ হাত ধুই আহো যোৱা আমি নিজৰা যাই মুখ হাত ধুই আহো আমি ভাল ৰাস্তা সোমাই গ'লো গণেশ মন্দিৰ মাত্ৰা ও ভাই সাহেব ফিল ও মাস্কা ৰাস্তাত চলাই কিবা সুখে পাই গ'লো দেখোন চাওক বেয়া ৰাস্তাত চলাই কিনে ভাল ৰাস্তাত আহি হাতৰ জৰুৰত নাই আৰু এই এংগলটো বেয়া বিষাইছে মোৰ মানে মোৰ এংগলটো কৈছোঁ ন পৰিছিলোঁ দুটা মানুহ খুন্দিয়াই পেলাই দিছিলোঁ ময়ো পৰিছিলোঁ তো হাতৰ বলত পৰিছিলোঁ বেয়াকৈ তো সেইদিনাৰ পৰা মানে মোৰ এংগলটোত বিষ এটা আছে ৰিমকৈ তো লাডেনক বিশ্বাস কৰি আৰু আপুনি ৰাইট চাইড কৰিব নোৱাৰে আৰু সি মাজ ৰাস্তাৰ পৰা হাত এৰা দিয়া মানুহ চালা আহিম বুলি আমাক কৈ লাষ্টত নাযাওঁ দেই মই আগত ৰখি আছোঁ তহঁতে ঘূৰি আহ বুলি কৈ দিয়ে ৰে ডেঞ্জাৰ বস্তু হয় তো আমি আগত যাই আছোঁ নিজৰাটোত মুখাত ধুম এজ ইউজুৱেল য'ত মুখাত ধুওঁ তাৰ পৰা সি আহি আছে ইফাললৈকে তাক আজি ঠিকছে জাৰিম আজি অলপ দিবি দে তাক ডাউন গতিকে পিছতে থাকিল ক'বাতে থাকিল চলোৱা এনেকৈ চলোৱা ব্ৰেক কেনেকৈ লগোৱা ভৰি দি হা বিদ্যা ক'ত যোৱা ঐ ভৰি দি ব্ৰেক লগাই চাওক এই যে ল'ৰালে মন কৰক চাইকেল বছোৱা ঘৰত অফ ৰোডিং মাৰে মই কৈ দিছোঁ অলপ লাজ আছে না জীৱনত মোৰ জীৱনৰ আপডেট লাজ নাই মই চাইকেলটো বিষয়ে বহুত মৰম কৰোঁ মই এইটো কৈ লাভ নাই যে অফ ৰোডিং কিয় মাৰা নাই কাৰণ এইখিনিৰ পৰা এইখিনি ৰাস্তা সিহঁতে এনেকৈ ঘূৰি আহে এজনটো 1 ঘণ্টা লাগি যোনটো মোৰ 10 ছেকেণ্ডো নালাগে তো বহুত কথা আহি পৰে কি আহিল কথা তাৰ চাকা মোৰ এইনা এইখিনিত আছিল হিলি কিনে বেয়া হ'ল সেই বেয়াই থাকি গ'ল আৰু চাকা ভালেই নহ'ল মোৰ তোৰ এখন MTB না নহয় এখন কি দে হাইব্ৰিড বাইক যেনেকৈ চলা হাইব্ৰিডে অলপ লাজ পা কমেণ্ট কৰক হেছটেগ ছাপ্ৰি লাডেন চাইকেলখনৰ সন্মানটো ৰাখা নাই তাৰো সন্মান ৰাখা নাই নাই মোৰ সন্মান একদমেই নাই নিলজ্জ লাজ নোহোৱা আহত গছ চালা ৰোড বাইকটো কিনিবি তাৰপিছত তোক আনিম ৰোড বাইক লৈ কিয় আনিম ৰোড বাইক বনোৱাই নাই ন হাইব্ৰিড লৈ আহিম তই MTB লৈছা তই MTB লৈছা তই হাইব্ৰিড বনালে কি আনছ আনছো নাই বুলি আনছ চালা হাৰামি কথা ক'ব আহিছ তই মহা চুটিয়া এটা তোমাৰ চাইকেলখনৰ কিমান দাম কিমান দাম নাই ইয়াৰ চাইকেলখন কিমান দাম সি গৈছে ইয়াত দামী চাইকেল হৈ গৈছে তই কিয় যোৱা নাই এইগিলা কথা কৈলে নাই ভজি এই চাওক এই চমচমাতা চাইকেল থাকিলে নহ'ব ইয়াক কাইলৈ কৈ লাভ নাই উৰাব শব্দ নাই হা ভাষা নাই শব্দ নাই মানে কাম নহ'ব ইয়াত দুখ পাইছো বহুত দুখ পাইছোঁ মই আজি অন্তৰত আঘাত পাইছোঁ যি কি নহওক হৰেক আজি কিন্তু হেণ্ডচম লাগি আছে বৃদ্ধ হৈ মুখটো আছে না হেণ্ডচম কৰাৰ পিছত লাডেনক দেখুৱা এইটো এক্সপ্ৰেছনটো আহি যায় আৰু সেইটোৱে আৰু মই আৰু চকলেট বয় বলা ইনডাইৰেক্টলি বগা নামটো দিলাই চালা তাৰে কলা বুলি কও কি চকলেট বয় কোন জনা চকলেট বেমিবা ভইচটো 3টামান জায়গাত ভাঙছিবে বদি ভইচটো 3টামান জায়গাত ভাঙছিবে তোৰ তোৰ আজি অলপ খাই নেটা নকবি কথা আৰু হৈ গল কি আইছা বোলে বেপালটোৰ কেনকি কোন ভাল দিলে বোলে হেতু কয় আৰু মই গম না মই এটা বহিছো তই আজি আহিছিলি কিয়া আমি ফোন কৰি ক'লো আইছা বোলে তাৰ পিছত কি আইছা চাই না তুই বাইরে ঘুরছিল চাওক ৰেলীৰ চাইকেল এখনত এই ৰেলীৰ চাইকেল এখনৰ সন্মান খাই আছে